লাউখোৱা ব্লক কংগ্ৰেছৰ 7 জোৰো যাত্ৰাৰ প্ৰস্তুতি সভা ভাৰত জোৰো যাত্ৰাৰ লগত সংগতি ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 7 জোৰো যাত্ৰাৰ প্ৰস্তুতি চলায়। আগন্তুক 26 জানুৱাৰী তাৰিখে অন্ত পৰিব ভাৰত জোৰো যাত্ৰাৰ আৰু সেইদিনৰ পৰাই কংগ্ৰেছ দলে আৰম্ভ কৰিব 7 জোৰো যাত্ৰাৰ বাবে প্ৰত্যেকটো পঞ্চায়তে কংগ্ৰেছৰ কৰ্মীক নিযুক্তি দিয়ে। প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে গৈ চলাব এই যাত্ৰা। ভাৰত জোৰো যাত্ৰা সফল সমাপ্তিৰ পিছত 7 জোৰো যাত্ৰাৰ 26 জানুৱাৰীত লাউখোৱা ব্লক কংগ্ৰেছে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। এই যাত্ৰাৰ জৰিয়তে প্ৰত্যেকজন মানুহৰ লগত এক সম্পৰ্ক গঢ়ি উঠিব বুলিও মন্তব্য কৰে। ৰাহুল গান্ধী ডাঙৰীয়াই আৰম্ভ কৰা ভাৰত জোৰো আন্দোলন, যেটো ভাৰত জোৰো কাৰ্যসূচী আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ, এই ভাৰত জোৰো কাৰ্যসূচীয়ে গোটেই ভাৰতবৰ্ষতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। গতিকে এই ভাৰত জোৰো কাৰ্যসূচী অহা 26 তাৰিখে কাশ্মীৰত ৰাহুল গান্ধীয়ে পতাকা উত্তোলনৰ জৰিয়তে সামৰণি মাৰিব আৰু সেইদিনাখনৰ পৰা কংগ্ৰেছে আৰু এটা বৃহৎ কাৰ্যসূচী হাতত লৈছে, সেইটো হৈছে 7 জোৰো। এই 7 জোৰো কাৰ্যসূচীৰ জৰিয়তে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই একেবাৰে গাঁও লেভেলত, ৱাৰ্ড লেভেলত থকা প্ৰতিটো ঘৰৰ লগত আমি তেওঁলোকৰ লগত সম্পৰ্ক কৰিম আৰু সেই সম্পৰ্ক কৰিবৰ কাৰণে আমাৰ দলীয় ফালৰ পৰা যিবিলাক নিৰ্দেশনা আহিছে যে ব্লক লেভেল, সমষ্টি লেভেল, পঞ্চায়ত লেভেল, ৱাৰ্ড লেভেল যি অবজাৰভাৰসকলক নিযুক্তি দিব লাগে এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে আমি আজি ব্লক কংগ্ৰেছে এইখিনি সভাৰ জৰিয়তে এইখিনি আমি তেওঁলোকক আজি নিযুক্তি দিলোঁ আৰু আমাৰ কাৰ্যসূচী অহা 26 তাৰিখে লাউখোৱা ব্লকত আনুষ্ঠানিকভাৱে এই ফিল্ডত আমাৰ জাতীয় পতাকা উত্তোলনৰ জৰিয়তে এই 7 জোৰো প্ৰগ্ৰাম আমাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। পৰৱৰ্তী সময়ত বিভিন্ন মণ্ডল কংগ্ৰেছ এলেকাত, বিভিন্ন ৱাৰ্ড কংগ্ৰেছ এলেকাত আমি এই কাৰ্যসূচী আৰম্ভ কৰিম। আমি আশা ৰাখিছোঁ যে আমাৰ এই কাৰ্যসূচীত জনসাধাৰণে ভাৰত জোৰো আঁচনি প্ৰগ্ৰামৰ নিচিনাকৈ আমাক সঁহাৰি দিব আৰু ইয়াৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহ আমি একত্ৰিত হ'ব পাৰিম। আমি লাউখোৱা ব্লকে ভাৰত জোৰো যিটো আমাৰ প্ৰগ্ৰাম পদযাত্ৰাৰ যিটো সংগতি লৈ আৰু এইটোৰ লগত যুক্ত হৈ আছে ভাৰত কি হাত ধৰো যিটো অভিযানটো আমি লাউখোৱা ব্লকে আজি গোটেই কৰ্মীসকলক লৈ আজি এটা সভা আমি অনুষ্ঠিত কৰিলোঁ। এই সভাত আমি প্ৰত্যেক মণ্ডলতেই এই যিটো হাত জোৰা যাত্ৰাৰ অভিযানটো আমি লৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। প্ৰত্যেক ৱাৰ্ডে, প্ৰত্যেক ঘৰে ঘৰে যাতে আমাৰ পায়, সেইকাৰণে আমি তাৰ প্ৰত্যেক ৱাৰ্ডৰ পৰা মণ্ডললৈ আৰু মণ্ডলৰ পৰা ব্লকলৈ আমি যিখিনি কৰ্মীখিনি আমি ইতিমধ্যে নিযুক্তি দিলোঁ আৰু সেইখিনি কৰ্মীয়ে একদম প্ৰত্যেক ঘৰলৈকে এই যিটো হাত জোৰা যিটো আন্দোলনৰ কামখিনি কৰিব তেখেতক দায়িত্ব দিয়া হৈছে। এইটো 26 তাৰিখৰ পৰা হ'ব, 26 তাৰিখে 26 মাৰ্চলৈ যিটো হ'ব, এইটো ভাৰত জোৰো যিটো আছে আমাৰ হাত জোৰা সংগতি ৰাখি হাত জোৰাটো অনুষ্ঠিত কৰিম আমি।